আগৰ খণ্ডটোৰ পৰা মই পিছৰখিনি কৈ গৈ আছোঁ। নিচাযুক্ত দ্ৰব্য বা সেৱনৰ প্ৰথম ভয়াৱহতা হৈছে ই এখন সমাজ ধ্বংস কৰি দিয়ে। ব্যক্তিৰ সমষ্টি পৰিয়ালৰ সমষ্টিয়েই হৈছে চুবুৰী, গাঁও, নগৰ, চহৰ। ভাল বস্তু এটা নিষেধ কৰিবলৈ এটোপাল বিহেই যথেষ্ট। নিৰ্দিষ্ট গতিৰে লক্ষ্যস্থানলৈ গতি কৰা গাড়ীখনৰ কিবা এটা যান্ত্ৰিক বিদ্যুৎ ঘটিলে যিদৰে হঠাৎ গতিস্তব্ধ হয়, ঠিক তেনেদৰে সুস্থিৰতাৰে চলি থকা এখন সমাজত এজন নিচাসক্তই অশান্তিৰ সৃষ্টি কৰি বেমাৰী ঘটাব পাৰে। কষ্টোপাৰ্জিত ধনেই হওক বা আনৰে হওক, নিচাযুক্ত দ্ৰব্যই পলকতে সকলো শেষ কৰি দিয়ে। নিচাযুক্ত দ্ৰব্য সেৱন কৰা ৰোগীৰ ৰোগ নিৰাময়ৰ বাবে যিখিনি খৰচ বহন কৰিবলগীয়া তাৰ বাবে গোটেই পৰিয়াল সৰ্বশ্ৰান্ত হয়। কেতিয়াবা হয়তো এনে পৰিস্থিতিৰ উদ্ভৱ হয় যে আৰ্থিক সাহায্য বিচাৰি আনৰ ওচৰত হাত পাতিবলগীয়া হয়। এনেকুৱা দুৰাৰোগ্য ৰোগত ভোগে। এতিয়া মাজে মাজে ফেচবুকত আহি থাকে, কেঞ্চাৰ হোৱা বুলি দিয়ে বা দুৰাৰোগ্য ৰোগত আক্ৰান্ত মোৰ আমক বুলি দিয়ে। কিন্তু এতিয়া কথা হ'ল কি, নিচাযুক্ত দ্ৰব্য সেৱনৰ আন এক অন্ধবিশ্বাসৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। শিল্পী সমাজত প্ৰচলিত এটা বিশ্বাস আছে, সুৰাপান কৰিলে কণ্ঠ ভাল হয়, কম কষ্টত বেছিকৈ গাব পাৰে, নাইবা ভাগৰ তলা গৈ বাদ্যযন্ত্ৰত সহযোগ কৰিব পাৰে। এইটোৰ কিমান দূৰ সত্য নাজানো, আৰু এনে অন্ধবিশ্বাসৰ কবলত পৰিয়েই শিল্পী কলাকুশলীসকলে এই জগতত ভৰি দিয়েই পুৰাসক্ত হৈ পৰে। ময়ো নিজক শিল্পী বুলি নকওঁ, কিন্তু মই সংগীত জগতৰ লগত আজি প্ৰায় 40 বছৰ ধৰি জড়িত হৈ আছোঁ। নিচাযুক্ত দ্ৰব্য সেৱনে সৃষ্টি কৰা মাৰাত্মক ৰোগৰ বাবে আমাৰ মাজৰ পৰা বহুকেইজন বিশিষ্ট শিল্পী, কলাকুশলী, সাহিত্যিক অকালতে হেৰাই গৈছে। ইয়াৰ জ্বলন্ত উদাহৰণ কেইবাটাও আছে, মই নাম ক'বলৈ নাযাওঁ। তেওঁলোকে কি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এতিয়াও বহুত আছে আৰ্থিক সাহায্য বিচাৰি আছে বৰ্তমান ৰোগৰ চিকিৎসাৰ বাবে, কিন্তু সেইসকলৰ আৰম্ভণিও মই জানো। কাৰোৰ নাম মই উল্লেখ নকৰোঁ, কিন্তু আৰম্ভণি মই বহুতৰে দেখিছোঁ জীৱনত। সমগ্ৰ বিশ্বত সংঘটিত হোৱা পথ দুৰ্ঘটনা নাইবা হত্যা ধৰ্ষণৰ দৰে ঘটনাৰ 95% নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলতেই হৈছে। এয়া আমি স্বীকাৰ কৰিব লাগিব। বহুতো কেছত আদালতত অধিবক্তাই যদি দোষী ব্যক্তি বা অপৰাধী হৈ ওকালতি কৰে, তেন্তে অপৰাধীজন ঘটনা সংঘটিত কৰাৰ সময়ত অপ্ৰকৃতিস্থ অৱস্থাত আছিল বুলি কৈ বিচাৰকক সত্যন্য হ'ব খোজে, যাতে শাস্তি কিছু লাঘৱ হয়। গতিকে আমাৰ আইনতো সুৰুঙা আছে। এইটোকে যদি যুক্তিযুক্ততাৰে বিচাৰ কৰা যায়, তেন্তে ক'বলৈ গ'লে বিক্ৰীৰ পৰাজন, বিক্ৰী কৰিবলৈ অনুমতি দিয়াজন আৰু খোৱাজন সকলো দায়ী। নিচাযুক্ত দ্ৰব্য বুলি ক'লে ধপাত, বিড়ি, চিগাৰেট, ভাং, পাণ, তামোল, সুৰা, দেশী বিদেশী বিভিন্ন ড্ৰাগছ ইত্যাদি সকলোকে একেটা হেৰিতে সামৰি ল'ব পাৰি। এইবোৰক আকৌ কম বিষাক্ত, অতি বিষাক্ত, মাৰাত্মক আদি বিভিন্ন ধৰণৰ তালিকা প্ৰস্তুত কৰি লোৱা হৈছে। উল্লেখিত গোটেইকেইটা দ্ৰব্যৰে অপকাৰিতাৰ দিশটোহে আছে, উপকাৰিতাৰ দিশটো আজিলৈকে পৰিলক্ষিত হোৱা নাই। যি সেৱন কৰে তেওঁলোকে হয়তো অতি সহজ ভাষাত ক'ব, এইবোৰ ভাগৰ অৱসাদ, বেদনা দূৰ কৰে, কৰ্মশক্তি বঢ়াই তোলে। ইয়াৰ সত্যতা কিন্তু নাই। চিকিৎসকে জানো প্ৰমাণ কৰি দিব পাৰিছে এইবোৰ সেৱন কৰিলে মানুহৰ কৰ্মশক্তি বাঢ়ে? আজিলৈকে সমীক্ষাৰ অন্তত দেখা পোৱা গৈছে যে প্ৰত্যেক দিনে 2200 ভাৰতীয় ধপাত সেৱনৰ বাবে মৃত্যুমুখত পৰে। এইটো এটা সমীক্ষা মই উলিয়াই লৈছোঁ। ভাৰতবৰ্ষৰ কেঞ্চাৰ ৰোগীৰ 40% ধপাত সেৱনৰ কাৰণে মৃত্যুমুখত পৰে। পুৰুষৰ ক্ষেত্ৰত 50% কৰ্কট ৰোগ ধপাত সেৱনৰ বাবে হয়, আৰু মহিলাৰ ক্ষেত্ৰত ইয়াৰ অনুপাত 25%। যি ব্যক্তিয়ে চিগাৰেট সেৱন কৰে সেই ব্যক্তিজনৰ আয়ুস প্ৰতিটো চিগাৰেটে প্ৰায় 14 মিনিটকৈ হ্ৰাস কৰে। এয়া চিকিৎসা বিজ্ঞানে উদ্ভাৱন কৰা তথ্য। ড্ৰাগছ সদায়েই ঔষধি গুণ সম্পন্ন নহয়। চিকিৎসা বিজ্ঞানৰ দৃষ্টিত ঔষধি গুণ নথকা ড্ৰাগছ হৈছে মাৰিজুৱানা, ভাং, গাঞ্জা, কোকেইন, ব্ৰাউন চুগাৰ। এইবোৰৰ উপৰিও বৰ্তমান কিছুমান ঔষধ যি সৰ্বসাধাৰণে কাহ হ'লে গ্ৰহণ কৰে, যেনে ফেন্সিডাইল। তাতোতকৈ চিন্তনীয় বিষয় এই যে, আৰু কৰেক্স বুলি এটা আছিলে মই শুনিছোঁহে,
তাতোতকৈ চিন্তনীয় বিষয় এই যে আন কিছুমান বস্তু বা সামগ্ৰী যাক আমি দৈনন্দিন জীৱনত অফিচ কাছাৰীত ব্যৱহাৰ কৰা হোৱাইটনাৰ বা এৰজেক্স মানে যিটো বানান শুধৰাবৰ বাবে ব্যৱহাৰ কৰা হয় এবিধ জুলীয়া পদাৰ্থ আৰু জোতা মিষ্ট্ৰেট বা সাধাৰণ ৰাইজে ফটা বস্তু জোৰা দিবলৈ ব্যৱহাৰ কৰা এবিধ আঠাজাতীয় পদাৰ্থ যিটোক আমি ডেনড্ৰাইট বুলি কওঁ আল্টিমেটলি এইটো গৈ পেলাই অৱশেষত ড্ৰাগছত পৰিলেগৈ এইটো সেৱন কৰিবলৈ ল'লে বৰ্তমান বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে এইবোৰ সেৱন কৰে লুকাচুৰিকৈ এই কেইবিধ যুৱ সমাজত পৰিচিত আৰু সঘনাই ব্যৱহৃত বৰ্তমান কিশোৰো ধৰা পৰিছে এই ড্ৰাগছৰ সেৱনকাৰী ৰূপে গতিকে সমাজক আমি এইবোৰৰ পৰা মুক্ত কৰিবলৈ হ'লে আমি প্ৰত্যেকেই ব্যক্তিগতভাৱে চেষ্টা কৰিব লাগিব সবল জোৰে প্ৰতিবাদ কৰিব লাগিব আমি সবল হ'ব লাগিব যদি সঁচাকৈ সমাজখন ৰক্ষা কৰিব বিচাৰিছে এই খণ্ডটো মই সামৰিছোঁ কাৰণ মোৰ আৰু আছে ক'বলগীয়া মই এইখিনিতে মই বিৰতি লৈছোঁ আকৌ মই পিছৰ খণ্ডটো মই দি আছোঁ